নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কাটঅফৰ এনালাইচিছ এটা লৈ আহিছোঁ আপোনালোকৰ GTN PGT টিচাৰৰ, পষ্ট গ্ৰেজুৱেট এণ্ড গ্ৰেজুৱেট টিচাৰৰ। ইয়াত পষ্ট গ্ৰেজুৱেট আমাৰ 800 কেণ্ডিডেট আৰু গ্ৰেজুৱেট টিচাৰ 800 কেণ্ডিডেট সংখ্যা। আমাৰ কোনটোৰ কাটঅফটো কম যাব বা কোনটোৰ বেছি যাব, আমাৰ পষ্ট গ্ৰেজুৱেটৰ কাটঅফ বেছি যাবনে আমাৰ গ্ৰেজুৱেটৰ কাটঅফ বেছি যাব, তাৰে ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ব'লক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আপোনালোকে পষ্ট গ্ৰেজুৱেটৰ দেখিছেই 1183টা পোষ্ট আছে আৰু বাকী 304টা আমাৰ ছায়েন্সৰ পোষ্ট আছে। এয়া হৈছে পষ্ট গ্ৰেজুৱেটৰ। আৰু আপোনালোকে গ্ৰেজুৱেট টিচাৰৰ গম পাইছে 3300 পোষ্ট আছে টোটেল পোষ্ট আমাৰ গ্ৰেজুৱেট টিচাৰৰ। এতিয়া কথাটো হ'ল একেখিনি কেণ্ডিডেটে আপোনালোকে আছে ইয়াত যিখিনি কেণ্ডিডেট আছে 3000 আমাৰ 300 পোষ্টত, আৰু এই আমাৰ 1100 পোষ্টতো একেখিনি কেণ্ডিডেটে আপোনালোকে আছে। হয়তো কেইজনমান কেণ্ডিডেট ইয়াত আমাৰ বেলেগ কেণ্ডিডেট থাকিব পাৰে, কেইজনমান কেণ্ডিডেট বেলেগ থাকিব পাৰে আমাৰ পষ্ট গ্ৰেজুৱেটত, কিন্তু গ্ৰেজুৱেটত আমাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট মিলাই কিন্তু বহুখিনি কেণ্ডিডেট একেখিনি আছে। আমাৰ কেইজনমান কিয় বেছি থাকিব পাৰে বুলি কৈছোঁ, গ্ৰেজুৱেট টিচাৰত নাথাকিব পাৰে বুলি কৈছোঁ। এই গ্ৰেজুৱেট টিচাৰত এপ্লাই কৰা কিছু সংখ্যক কেণ্ডিডেটে পষ্ট গ্ৰেজুৱেটত এপ্লাই কৰিব নোৱাৰে। কিয় নোৱাৰে? কিছুমানৰ এই পষ্ট গ্ৰেজুৱেট ডিগ্ৰীটো নাথাকে, সেইকাৰণে তেওঁলোকে কিছুমান গ্ৰেজুৱেট টিচাৰৰ কেণ্ডিডেটে পষ্ট গ্ৰেজুৱেটত এপ্লাই কৰিব নোৱাৰে। সেইফালৰ পৰা চাবলৈ গ'লে কেইজনমান কেণ্ডিডেটৰ ইফাল সিফাল হ'ব পাৰে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ, বাকী একেখিনি কেণ্ডিডেট বুলি ক'ব লাগিব। পষ্ট গ্ৰেজুৱেটৰ কাটঅফটো অলপ বেছি যাব আৰু গ্ৰেজুৱেটৰ কাটঅফটো অলপ কম যাব, সেইটো আপোনালোকে গম পাইছে। কিন্তু আমাৰ এজন কেণ্ডিডেটে কমেণ্ট কৰিছিলে, তেওঁ কমেণ্টত কৈছে যে পষ্ট গ্ৰেজুৱেটৰ পোষ্টখিনি আমাৰ 800 পোষ্ট আছে, সেইকাৰণে আমাৰ গ্ৰেজুৱেট টিচাৰৰ পোষ্টৰ কাটঅফটো একেবাৰে কমি যাব বুলি কৈছিলে। তেওঁ একেবাৰে কমি যাব বুলি কৈছিলে, কিন্তু সেইটো নহয়, একেবাৰে কমি নাযায়। আমাৰ গ্ৰেজুৱেট টিচাৰৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ তুলনাত কমিব অলপ, নকমা নহয়। পষ্ট গ্ৰেজুৱেটৰ তুলনাত গ্ৰেজুৱেট টিচাৰৰ কাটঅফটো কমিব, কিন্তু একেবাৰে যে কমি যাব তেনেকুৱাও নহয়। কিয় কৈছোঁ তেনেকৈ? কাৰণ আমাৰ ইয়াত দুখনকৈ মেৰিট লিষ্ট আপোনালোকে দেখি পাব, দুবাৰ মেৰিট লিষ্ট ওলাব। এবাৰ আমাৰ যেতিয়া হয়তো মাৰ্চ মাহত ৰিজাল্ট ঘোষণা কৰিব পাৰে, তেতিয়া আপোনালোকে দেখিবলৈ পাব 1:2 ৰেচিঅ'ত কেণ্ডিডেট দেখিবলৈ পাব। তাৰ পিছতহে আপোনালোকক 1:1 ৰেচিঅ'ত কেণ্ডিডেট ৰখা হ'ব, বাকী এজনৰ কেঞ্চেল কৰা হ'ব। তেতিয়াহে কিন্তু আপোনালোকক ফাইনেল মেৰিট লিষ্ট, এইখনহে ফাইনেল মেৰিট লিষ্ট বুলি ধৰা হ'ব। 1:1 যোনখন মেৰিট লিষ্ট ওলাব সেইখনকহে ফাইনেল বুলি ধৰা হ'ব। আৰু একেখিনি কেণ্ডিডেট হ'লেও কিন্তু আপোনালোকে যি আমাৰ মাৰ্চ মাহৰ কথা ক'লোঁ মই ৰিজাল্ট দিব বুলি, হয়তো মাৰ্চ মাহ পাৰ হৈ এপ্ৰিলো পাবগৈ পাৰে, এপ্ৰিলৰ প্ৰথম সপ্তাহো হ'বগৈ পাৰে, কিন্তু যতদূৰ সম্ভৱ আমাৰ মাৰ্চ মাহতে হয়তো ইয়াৰ ৰিজাল্টসমূহ ঘোষণা কৰিব। একেখিনি কেণ্ডিডেট যিহেতু আমাৰ গ্ৰেজুৱেট টিচাৰত কাটঅফটো আপোনালোকে কমিব বুলি ভাবিছে, কিন্তু আমাৰ ফাৰ্ষ্টৰ যিটো 1:2 ৰেচিঅ'ত আহিব, তাত কিন্তু ইয়াৰ কাটঅফৰ এই পোষ্টৰ কাটঅফৰ ইয়াত কোনো প্ৰভাৱ নপৰে। এই যি 1100 পোষ্টৰ প্ৰভাৱটো কিন্তু এই 3000 পোষ্টত নপৰে। ফাৰ্ষ্ট আমাৰ যি 1:2 ৰেচিঅ'ত কেণ্ডিডেট মাতি নিব তাত নপৰে, পৰিব এই 11000 পোষ্টৰ প্ৰভাৱটো এই গ্ৰেজুৱেট টিচাৰত পৰিবগৈ। কেতিয়া পৰিব? যেতিয়া ফাইনেল মেৰিট লিষ্ট আপোনালোকৰ প্ৰস্তুত কৰা হ'ব। ফাইনেল মেৰিট লিষ্ট প্ৰস্তুত কৰিব যেতিয়া 1:1কৈ, তেতিয়া কিন্তু আমাৰ এই গ্ৰেজুৱেট টিচাৰৰ কিছু সংখ্যক প্ৰাৰ্থী এই পষ্ট গ্ৰেজুৱেটত গুচি যাব। কিয়? তেওঁতো গ্ৰেজুৱেট টিচাৰটো বাদ দি পষ্ট গ্ৰেজুৱেটটোৱে বিচাৰিব। তেওঁ যোনজনে পাব দুইটাতে চিলেকশ্যন হ'ব, তেওঁতো এই পষ্ট গ্ৰেজুৱেটটোহে বিচাৰিব। তেনে ক্ষেত্ৰত এই গ্ৰেজুৱেট টিচাৰৰ ইয়ালৈ আহিবগৈ, তেওঁ ফাইনেল চিলেকশ্যনতহে তেওঁ আহিব আমাৰ পষ্ট গ্ৰেজুৱেট টিচাৰলৈ। কিন্তু আমাৰ যি 1:2 ৰেচিঅ'ত নিব, তাত কিন্তু ইয়াৰ 11000 পোষ্টৰ প্ৰভাৱটো এই 3000 পোষ্টত নপৰে। মই আপোনালোকক উদাহৰণ এটা দি বুজাবলৈ চেষ্টা কৰিছোঁ। আমাৰ 11000 পোষ্টৰ এগেইনষ্টত ইমানখিনি কেণ্ডিডেটে আপোনালোকক চিলেকশ্যন কৰে। আমাৰ পোষ্টৰ সমানে কেণ্ডিডেট আপোনালোকক দুইটা পোষ্টতে লোৱা হ'ল, কিন্তু এতিয়া এই আমাৰ 1183 পোষ্টৰ কেণ্ডিডেটখিনি 3300 কেণ্ডিডেটৰ এটা পাৰ্থক্য দেখিবলৈ পাব। আপোনালোকে কেনেদৰে দেখিবলৈ পাব? এই 1100 পোষ্টৰ আমাৰ যিমানখিনি কেণ্ডিডেট আছিলে তেওঁলোকক চিলেকশ্যন কৰিলে, কিন্তু ইয়াৰে মই এটা উদাহৰণ দিছোঁ, 500 কেণ্ডিডেট কি হ'ল,
এই গ্ৰেজুৱেট টিচাৰৰ কেণ্ডিডেট হয়, গ্ৰেজুৱেট টিচাৰতো তেওঁলোক চিলেকশ্যন হৈছে এই 3000 আমাৰ 300 পষ্টতো, তেনে ক্ষেত্ৰত কি হ'ব, তেওঁলোকক এই গ্ৰেজুৱেট টিচাৰৰ পৰা তেওঁলোকক কেঞ্চেল কৰি দিব, তেওঁলোকক এই পষ্ট গ্ৰেজুৱেটতে ৰাখিব। ৰাখাৰ ফলত তেওঁলোকৰ এই 500 যি কেণ্ডিডেট থাকি গ'ল, 500 কেণ্ডিডেটৰ ইয়াত যি আমাৰ থাকি গ'ল কেণ্ডিডেট, সেইখিনি কেণ্ডিডেট যি আমাৰ 1:2 ৰেচিঅ'ত লৈ গৈছিলে, এই 2 ৰেচিঅ'ত যে লৈ গৈছিলে, আমাৰ ধৰি ল'লোঁ আমাৰ 6000 কেণ্ডিডেট লৈ গ'ল। এই 6000ৰ পৰা আমাৰ কি হ'ব, 3000টো চিলেকশ্যন হৈ গ'ল, আমাৰ 3000ৰ পৰা 500 কেণ্ডিডেট আমাৰ পষ্ট গ্ৰেজুৱেটলৈ লৈ আহিলে, আৰু 500 যিহেতু থাকি গ'ল, সেই 500 এই 1:2 ৰেচিঅ'ত যি লৈ গৈছিলে তাৰ পৰা ইয়াত ফিল আপ কৰিব। ফিল আপ কৰাৰ ফলত ফাইনেল চিলেকশ্যনত এই গ্ৰেজুৱেট টিচাৰৰ আমাৰ কাট অফটোহে অলপ কমিব, কিন্তু এই পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাট অফটো তেতিয়া নকমে। এই আমাৰ যি যোনজনে আমাৰ কমেণ্ট কৰিছিলে যে এই পষ্ট গ্ৰেজুৱেটত ইমানখিনি আৰ্টছৰ পষ্ট আছে, যিহেতু গ্ৰেজুৱেট টিচাৰৰ কাট অফটো আমাৰ কমিব বুলি তেওঁ কৈছিলে, কিন্তু ফাৰ্ষ্ট আমাৰ যি 1:2 ৰেচিঅ'ত লৈ যাব তাত কিন্তু নকমে। 1:2 ৰেচিঅ'ত যেতিয়া আমাৰ কেণ্ডিডেট ফাৰ্ষ্ট ষ্টেজৰ কাৰণে লৈ যাব, ছেকেণ্ডতহে আমাৰ অভাৰলিপিঙৰ যিহেতু ব্যৱস্থাটো নাই, সেইকাৰণে এই ব্যৱস্থাটো কৰিছে যে 1:2 ৰেচিঅ'ত কেণ্ডিডেট লৈ যাব। তাৰ ক্ষেত্ৰতহে এই আমাৰ কি হ'ব, গ্ৰেজুৱেট টিচাৰৰ ফাইনেল কাট অফটোহে কমা আপোনালোকে দেখিবলৈ পাব। গতিকে আপোনালোকে যদি কিবা বুজি পোৱাত অসুবিধা হৈছে কমেণ্ট কৰি জনাব, মই নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।